মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোৰ কাৰণে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নতুন বছৰ বুলি আমাৰ গাঁৱৰ ছোৱালীকেইজনীয়ে মিলি সৰু সুৰা এটা পাৰ্টি কৰিম বুলি ভাবিছোঁ আৰু এজনী আমাৰ বাৰ্থডে গাল আজি বাৰ্থডে আছিলে আৰু এইফালে কিবা কিবি সৰু সুৰা বজাৰ কেইটামান কৰিলোঁ আমাৰ পাৰ্টিটোৰ কাৰণে আমি ইফালে তাত খাইছোঁ খানাটো পথাৰৰ মাজত আৰু এতিয়া ঘৰৰ পৰা অলপ সৰু সুৰা বস্তু আনিব আছে বস্তু আনিব গৈ আছোঁ আমি দুজনীয়ে আহিছোঁ আৰু এইফালে কিবা কিবি কামত চবে লাগি আছে আৰু এইফালে দেখিছেনে ৰাস্তাৰ কাষতে হয় পুৰা চাহ খোৱাত ব্যস্ত আছে চবেই আৰু এইফালে গৰম পানী কৰি আছোঁ কোৱা নাই মই আৰু এইফালে পুৰা কেৰাহী গৰম হৈ গৈছে এতিয়া তেল দিম ইয়াত আৰু এইখিনি মাংস এইফালে আলু লাই এইবোৰ চব ৰেডি কৰা হৈছে আৰু এইফালে বিলাহী গাজৰ এইবিলাক পুৰা চালাড বনাবলৈ ৰেডি কৰা হৈছে জ্বলি আছে আৰু মাংস পুৰা আৰু এইফালে পুৰা মাংসটো বনি আছে গোন্ধই পুৰা একদম নাকত ধৰি গৈছেগে আৰু এইফালে চালাড বনাই আছে আৰু এইফালে চব্জিখিনি পুৰা দি দিলোঁ এইফালে অকণমান ভাজিকৈ উলিয়াই ৰাখিছিলোঁ চব্জি বনি আছে আৰু এইফালে ফটো মৰাত ব্যস্ত চব আৰু এইফালে আমি পুৰা খাবলৈ বহি আছোঁ এতিয়া খাই লওঁ আৰু আপোনালোকক দেখুৱাম ভাতৰ লগত কি কি আছে মোৰ আৰু চালাড এইফালে জোল চব্জি এইফালে ভাত পাপৰ আৰু এইটো কি এইফালে ভাজি আৰু এইফালে চবেই এনেকৈ বহি লৈছোঁ আৰু এনেই অলপ সাঁজ অকণমান লৈছোঁ অলপ পৰম্পৰা আৰু এইফালে পথাৰৰ মাজত আমি অকলেই খাইছোঁ এতিয়া এতিয়া খাই লওঁ আমি সোৱাদ ব্যস্ত চবেই ভাজি চালাড বেলেগ নালাগে বাৰু এইফালে ভণ্টি চবেই খাবলৈ লৈছে পুৰা নচাত ব্যস্ত আৰু এতিয়া আমি গোটেইখিনি বস্তু লৈ যাবলৈ ওলালোঁ আৰু এইফালে পুৰা আমি গোটেইকেইজনী কথাত একদম পাগল হৈ গৈছে গোটেইকেইজনী কথাত মানে একদম আৰু আজিৰ দিনটো আমি এনেকৈ পাৰ কৰি আশা কৰোঁ আপোনালোকেও গোটেই বছৰটো যাতে এনেকৈ হাঁহি মুখেৰে পাৰ কৰে তাৰে কামনা কৰিলোঁ আৰু এতিয়া আমি ঘৰ আহি পালোঁহি লাহে লাহে আৰু এতিয়া বস্তুখিনি থৈ ইহঁতেও যাবগৈ আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলত যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব